আৰু সংবাদ মাধ্যমত মহাজাতিক বাতৰি কাকতৰ পৰিচালক সংবাদ মাধ্যমৰ পৰিচালক আছিল অসমত তেজপুৰ। গতিকে এয়া মই নিজৰ যত্ন এই চেষ্টা কৰাৰ ফলত আজি এইখিনি পাইছোঁ। আৰু বিভিন্ন চেনেল বিভিন্ন বাতৰি কাকতে মোক আগতেই প্ৰচাৰ লৈছে যোৱা 17 চনৰ 4 জানুৱাৰী। গতিকে এইটো চেনেলতো মই দিয়াৰ ব্যৱস্থা কৰিছোঁ। ৰাইজে চাওক, ৰাইজে ব্যৱস্থা চাওক যে ভৱিষ্যতে এই ল'ৰা ছোৱালীয়ে যাতে এনেকৈ বিখ্যাত হৈ উঠিব পাৰে, সেইটো ব্যৱস্থাৰে মই এইটো চেনেলক আগবঢ়াইছোঁ। হয়, এতিয়া আপুনি আপোনাৰ ছাত্ৰসকলক শিকাই আছেনে? ছাত্ৰসকলক মই আৰ্ট দিওঁ, এইবিলাক দুখনতে কেনেকৈ লিখে মই দিওঁ ফৰ্মুলাৰটো এনেকুৱাকৈ। হয়, এতিয়া আমি এখেতৰ দক্ষতা আমি নিজে চাম নিজ চকুৰে। ৰ'ব, কেমেৰাটো 1 মিনিট ঘূৰাই লওঁ। এয়া চাব আপোনালোকে, তেখেতে দুখন হাতত দুটা কলম লৈ লৈছে হাতত। এয়া চাওক আপোনালোকে, দুখন হাতত দুটা কলম লৈ লৈছে। হয়, আৰু দুখিলা পাত লৈ লৈছে। এয়া আপোনাৰ পাত দুখিলা দেখুৱাইছোঁ। এয়া কলম দুটা তেখেতৰ দুখন হাতত। তো এতিয়া তেখেতে অসমৰ বিষয়ে কিছু কথা লিখিব। সোঁহাত বাঁহাত একেলগে লিখিব, দুয়োটা একেলগে লিখিব, আপোনালোকে চাব পাৰে। হয়, মই এয়া দুখন হাতৰ সৈতে ৰাইজলৈ আগবঢ়াইছোঁ। এয়া মই লিখাত বিজি। হয়, আছাম ফেমাছ ফৰ ৰেইনো। আছাম ফেমাছ ফৰ টি। 2018 চনত পঞ্চায়ত নিৰ্বাচন হ'ব। এয়া মই লিখা। হয়, চাওঁ এতিয়া আমাক দেখুৱাব ওলাইছে তেখেতে। আপোনালোকে চাওক, এইখন এখন আপোনালোকৰ ভালকৈ দেখুৱাওক। এইখন এখন আপোনালোকৰ আছাম ফেমাছ ফৰ ৰাইনো, আছাম ফেমাছ ফৰ টি। 2018 চনত পঞ্চায়ত নিৰ্বাচন হ'ব। ছেম কথা এখেতে একেলগেই 1 ছেকেণ্ডো পলম নকৰাকৈ লিখিছে। এইখন আপোনাক পঢ়িব পাৰে। হয়, ধন্যবাদ শ্ৰীযুত লক্ষী কোচ। এতিয়া আপুনি আকৌ আমাক কি দেখাব বিচাৰে? মই পৃথিৱীৰ যিটো আজিলৈকে কোনোৱে নাই পৰা, হয়, আজি এতিয়া দেখাম। হয়, ঠিক আছে, আমি এতিয়া তেখেতৰ চাম। আপুনি এইখন ওলোটাই লওক। হয়, এতিয়া আপোনালোকে চাব পাৰে, ধৰিবি। এয়া ৰাইজলৈ আগবঢ়াম। ওৱান চাইড কেপিটেল, ওৱান চাইড স্মল লেটাৰ, 26 লেটাৰ, ওৱান চাইড capital, one side small letter. Small. Ah. Both hand written. Okay. এতিয়া এয়া চাব বিচাৰিছোঁ। এয়া আপোনালোকে চাব চাব। এয়া ৰাইজলৈ আগবঢ়াইছোঁ। It is very hard written. So মই দেখুৱাইছোঁ, মই ট্ৰেইনিং কৰি আছোঁ গিনিছৰ কাৰণে। এইটো বস্তু। ধন্যবাদ। আপুনি সেই নকৰিব, আপুনি যিটো লিমিটেড কথা ক'ব, ইংলিছত ক'ব লাগে, এইটো ইউটিউবত যাব কৈছোঁ। এয়া আপোনালোকে দেখিছে, এফালে কেপিটেল লিখিব, এফালে স্মলত লিখিব। আপোনাৰ একেলগে লিখি গৈ আছে তেখেতে। এইটো তেখেতৰ বিশেষ কলা। পৃথিৱীৰ আন কোনো মানুহে আজিলৈকে এনেকুৱা চেষ্টা কৰা নাই, আৰু এখেতে চেষ্টাৰ অসাধ্য একো নাই বুলি দেখুৱাইছে। আপোনালোকেও কৰি চাব পাৰে, চাই লওক আপোনালোকে। এই চাওক, এইচলৈকে হৈ গ'ল। এয়া আই লিখিছে, তাৰপিছত আপোনাৰ জে লিখিছে, আকৌ ক'ৰবাত হয়।
এইটো তেখেতৰ ABCD আপোনালোকে চাব পাৰে ৰাইট হেণ্ড লেফ্ট হেণ্ডেৰে ৰাইট হেণ্ডেৰে লিখিছে তেখেতে স্মল লেটাৰ লেফ্ট হেণ্ডেৰে লিখিছে কেপিটেল লেটাৰ এয়া খুব ধুনীয়া হৈছে হয় আৰু আপুনি কি দেখুৱাব খোজে আপোনাৰ অঁ মই নতুনকৈ গান কেইটামান লিখিছোঁ হয় গতিকে গানটো বৰ ভাল হৈছে জয়ন্ত সোঁৱৰণত হয়। আৰু মাধৈ মালতী যিটো ফুল হয় বাতৰি কাকতত প্ৰকাশ হৈছে নোহোৱা কৰিছে তেওঁ কথা হৈছে কি সেই ফুলটোৰ ওপৰত মই গান লিখিছোঁ নাই খুৰা আপুনি গান লিখাৰ আগতে যদি আপুনি যদি দেখুৱাব খোজে যে আপুনি ছবি আঁকিব পাৰে দুখন হাতেৰে সেইটো দেখুৱালে আমি নথৈ আনন্দিত হ'লোহেঁতেন হয় হয়। এয়া মই দেখুৱাইছোঁ হয়। লতাছ এটা আঁকি হয় দেখুৱাইছোঁ লতাছ এটা আঁকি দেখুৱাব দুইখন হাতেৰে এইটো অকণমান সহায় কৰি দিব ধৰিবলৈ চকু জিপিও পাৰে উল্লেখ কৰিব অঁ চকু মানে বান্ধি পেলাই খুব ধুনীয়া দুইখন হাতেৰে একেলগে আঁকিছে এইটো পদুম ফুল খুব ধুনীয়া কম সময়ত খুব আপোনাৰ 30 ছেকেণ্ডত আঁকি দিছে দুইখন হাতেৰে খুব ধুনীয়া এইটো তেখেতে আৰু বেলেগ বেলেগ ফটো আঁকিব পাৰে বাৰু আপোনাক নেক্সট এপিছ'ডত আমি দেখুৱাম আপোনালোকক আৰু চকু বন্ধ কৰি আঁকিব এতিয়া বৰ্তমান আপোনালোকে চাব চকু বন্ধ কৰি আঁকিব এখেতে এয়া চকু দি পূৰা বান্ধি ল'ব বান্ধি লৈ এখেতে ধুনীয়া এটা ছবি আঁকিব আপুনি কি ছবি আঁকিম বুলি ভাবিছে মিষ্টাৰ লক্ষী কোচ আপুনি কি ছবি আঁকিম বুলি ভাবিছে হয় ৰাইজে যিটো বিচাৰে মই তাকেই পাৰোঁ আপুনি এডাল গছৰ তলত এটা ৰাইন' আঁকি দিয়ক অসমৰ প্ৰতীক চিহ্ন ৰাইন' এডাল গছৰ তলত আঁকি দিয়ক এয়া আমি দেখুৱাইছোঁ মণি গুচি দিয়া এতিয়া ৰাইন' আঁকি দিছোঁ মই চাব চকু বন্ধ কৰি লৈছে তেখেতে এডাল গছৰ তলত এটা আমাৰ অসমৰ জাতীয় প্ৰতীক জাতীয় জন্তু এটা গড় আঁকিব তো দুইখন হাত ব্যৱহাৰ কৰিছে তেখেতে হয় কথা ক'ব পাৰে কথা ক'লে একো নাই হয় খালি পিছফালে যাব নালাগে এই চাওক বৰ ধুনীয়াকৈ এখেতে চকু বন্ধ কৰি চাওক এডাল গছৰ তলত এটা ৰাইন' আঁকি দিছে অকণমান প্ৰেক্টিছ কৰিব লাগিব আৰু অ'কে ধন্যবাদ অকণমান